আপোনালোকে পাৰিলে আপোনালোকৰ বেগত সেফটি পিন, তাৰপিছত আপোনাৰ স্প্ৰে, তাৰপিছত আপোনাৰ পাৰিলে জলকীয়াৰ গুড়িও ৰাখি দিব। জলকীয়াৰ গুড়ি বেগত জলকীয়াৰ গুড়িও ৰাখি দিব, যেনে সিহঁতে ধৰ্ষণ কৰিব আহিলে আপুনি তাক চকুত এনেকৈ মাৰে জানো সি অন্ধ হৈ যায়, আৰু দ্বিতীয়বাৰলৈ সি নাভাবে যে আৰু মই ধৰ্ষণ কৰিম, এনেকৈ নাভাবে সি। আমাৰ সমাজত বহুত ছোৱালী আছে ভয় কৰে, ভয়ৰ বাবে ইহঁতে সাহস পাই গৈছে। ভয় কেতিয়াও নকৰিব, আপোনালোকে এইটো কথা মনত ৰাখিব, ভয় কেতিয়াও নকৰিব। আহিলে আপুনি সামনা কৰিব সিহঁতৰ, নহ'লে সিহঁতে আৰু চান্স পাই যাব। আৰু আমাৰ ইণ্ডিয়াত কি কালচাৰ এইটো মই নাজানো ভালকৈ। আমাৰ ইণ্ডিয়াত কি কালচাৰ, আমাৰ ইণ্ডিয়াত মানে কি সতী সাবিত্ৰী হৈ থাকিব লাগে, ঘৰৰ পৰা ওলাব নালাগে। সতী সাবিত্ৰী, ঘৰৰ পৰা ওলাব নালাগে। আৰু কয় কি পুৰুষৰ তলত মহিলা চলি থাকিব লাগে। এনেকৈ হ'লে ক'ত উন্নতি হ'ব? আমাৰ হাজাৰ উন্নতি হওক, তথাপিও আমাৰ ধৰ্ষণ চলিয়ে থাকিব, ধৰ্ষণ হৈয়ে কৰি থাকিব। চ' আপোনালোকে এনেকুৱা মেমেৰা লাগি, আমাৰ ভাষাত কয় মেমেৰা লাগা, এই মেমেৰা লাগাৰ নিচিনা এনেকৈ এই মই নাযাওঁ দে, নকৰোঁ দে, অঁ দেউতা মই নাযাওঁ দে, এইবিলাক কৰি নাথাকিব। এইবিলাক কৰি থাকিলে কাম নাই, এইবিলাক কৰি থাকিলে নচলিব। এইবিলাক কৰি থাকিলে সিহঁতে বেছি চান্স পায়। এই মেমেৰা লগা আপিবিলাককে সিহঁতে বেছি চান্স পায়, সিহঁতকে বেছি ধান্দা কৰে সিহঁতে। তো আপোনালোকে মেমেৰা লাগি নাথাকিব। আৰু আপোনালোকে বাহিৰত যাই চাওক না, বাহিৰত চাওক, আমেৰিকা ইণ্ডিয়াৰ বাহিৰত চাওক, আমেৰিকাত চাওক বা আপুনি জাপান কিবা কিবি এনেকুৱা ডাঙৰ ডাঙৰ ইউৰোপ মহাদেশ এইবিলাক জেগাত যাওক না, সিহঁতে কেনেকুৱা, সিহঁতে বিকিনি পিন্ধি সাগৰৰ পাৰত ঘূৰি থাকে, কিন্তু সিহঁতক বেয়া ইংগিতেৰে নাচায়, বেয়া ইংগিত নিদিয়ে সিহঁতক। কাৰণ কিয়? তাতে পুৰুষৰ তলত মহিলা নাথাকে, মহিলাৰ তলত পুৰুষ থাকে, সিহঁতৰ সাহস আছে। চ' আপোনালোকে এই সাহসটো আপোনালোকৰ ভিতৰত ৰাখিব লাগিব, নহ'লে আমাৰ ইণ্ডিয়াত এনেকুৱা ঘটনা ঘটিয়ে থাকিব। তাতে ইউৰোপ মহাদেশ এইবিলাকত আপোনালোকে চাব পাৰে যে বিকিনি পিন্ধি সাগৰৰ পাৰত গা ধুই থাকে, ঘূৰি ফুৰে সিহঁতে, যি টি নানান ধৰণৰ ক্লাবত যায়, পাবত যায়, সিহঁতে ভয় নকৰে। কাৰণ সিহঁতৰ সেই বস্তুটো কালচাৰটো নহয় যে পুৰুষৰ তলত থাকিব লাগে। ইহঁতক চাওক না, কি বিন্দাছ বিকিনি পিন্ধি ঘূৰি ফুৰিছে সাগৰৰ পাৰত। আপোনালোকক কোৱা নাই যে সাগৰৰ পাৰত বিকিনি পিন্ধি ঘূৰি থাকক বা ক'ৰবাত ঘূৰি ফুৰক। আপোনালোকক কৈছোঁ অলপ সাহস ৰাখক, মনত সাহস ৰাখক যে এনেকৈ চলিব পাৰি, যে পুৰুষক তলত ৰাখিব পাৰি বা পুৰুষক ভয় নকৰাকৈ চলিব পাৰি। তাৰ কাৰণে ছোৱালীবিলাকক কৈছোঁ অলপ সাহসী হওক, তাৰ কাৰণে ছোৱালীবিলাকক কৈছোঁ অলপ সাহসী হওক, নহ'লে ইহঁতে বেছি চান্স পাই যাব। আৰে কোন ল'ৰা আহিব বে, আপোনালোকে এটিটিউডত থাকক না, এটিটিউডত থাকক, তেতিয়া গম পাব কোন ল'ৰা আহিব, একেবাৰে চেছ হৈ যাব সিহঁত। চ' আপোনালোকে এটিটিউডত থাকক, বেছি ভয় কৰি নচলিব, এই মেমেৰা লাগাৰ নিচিনা নাথাকিবই একদম, নহ'লে ইহঁতে বহুত চান্স পাই যাব। আৰু ৰিচেণ্টলি যি ঘটনা এটা হৈ গ'ল, সেইটোতো মোৰ মাথা একদম মৰি গৈছে, মোৰ। ৰিচেণ্টলি যি ঘটনা হৈ গ'ল, ছোৱালীটোক চাৰিটাই ধৰ্ষণ কৰি পেলাই আপোনাৰ সিহঁতে বুকুৰ কামি এৰা ভাঙি দিছে। তাৰপিছত সিহঁতে সেইখিনিতো শান্ত নাথাকি জিভা কাটি দিছে যে কাকো ক'ব নোৱাৰে। তাৰপিছত পেলাই থৈ আহিছে। আৰু পুলিচবিলাকে কি কৰিছে, পলিটিকেল ইছ্যু নহয় যাতে, তাৰ কাৰণে ৰাজপথতে জ্বলাই দিলে। এইবিলাক নেকি? এইবিলাকে চলি আছে দুনিয়াত। আৰে নিজৰ কথা অলপ ভাবক। আপোনালোকৰ কি ঘৰত ভাই ভণ্টি নাই নেকি, মা দেউতা নাই নেকি? এইবিলাক কথা ভাবক না, অলপ চেষ্টা কৰক। কি ক'ম আৰু, ৰিচেণ্টলি যি ঘটনাটো হৈ গৈছে, মোৰ মাথা একদম মানে কি নোৱাৰোঁ আৰু একো ক'ব। দেখি পেলাই শুনি পেলাই এনেকুৱা লাগি গৈছে আমি ইয়াতে বাস কৰি আছোঁ, ইণ্ডিয়াত বাস কৰি আছোঁ, য'ত নেকি একো নাৰীৰ সুৰক্ষা নাই একো। চাওক না, এই নৰপিশাচটোক কেনেকৈ টানি লৈ গৈছে, এজনী ছোৱালীক, অবলা নাৰীক কেনেকৈ টানি লৈ গৈছে। হয় গম পাওঁ, সকলোৰে মনত ভয় থাকে, আপুনি কিন্তু সেইখিনি সময়ত সাহস গোটাব লাগিব নিজকে বচাবৰ কাৰণে, নহ'লে এইবিলাক নৰপিশাচে আপোনাক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিব। আপুনি তাৰ পৰা বাচি আহিবৰ কাৰণে নিজকে সাহসী দিব লাগিব। আপুনি নিজে ডেমকেয়াৰ হৈ থাকিব লাগিব, নহ'লে আপুনি বাদ দিয়ক না, কোনোবাই বিয়া কৰাব নকৰাই নাই, কোনোবাই ভাল পাই পাব নাপায় নাই, বাদ দিয়ক এইবিলাক। আপুনি যদি নিজে ডেমকেয়াৰ থাকে, গোটেই চেষ্টা আপুনি
হাজাৰ হ'লেও আপুনি আপোনাক একো কৰিব নোৱাৰে। তো আপুনি ভাবক না, মানুহ কিমান নীচ হৈ গৈছে, কিমান তললৈ নামি গৈছে মানুহবোৰে এনেকুৱা হৈ গৈছে, সিহঁতৰ মনত ভয় নোহোৱা হৈ গৈছে, একেবাৰে ভয় নাই। সেইকাৰণে এনেকুৱা ঘটনা ঘটিবলৈ পাই আছে বেছিকৈ, বিশেষকৈ আপোনাৰ ইণ্ডিয়াত, ভাৰতত। এইবোৰ ঘটনা ভাৰততে বেছি হয়। কাৰণ কিয়? ইয়াত টকা পইচা হ'লে আপোনাৰ গোটেই বস্তু কিনি ল'ব পাৰি। ইয়াত আইন কানুন বুলি একো নাই। টকা পইচা যদি আছে আপোনাৰ, আইন কানুনো আপুনি কিনি ল'ব পাৰে। গতিকে এই ভাৰতবৰ্ষৰ আপোনাৰ ৰাষ্ট্ৰখনৰ যি আইন কানুন আছে, এইবোৰৰ ওপৰত মানুহৰ বিশ্বাস নোহোৱা হৈ গৈছে। সেইকাৰণে মানুহৰ মনত ভয় নোহোৱা হৈ গৈছে যে মইতো এইটো কৰিব পাৰোঁ, পইচা আছে, টকা আছে, মই এইটো কৰিম এতিয়া। সেইকাৰণে ভয় নোহোৱা হৈ গৈছে। আৰু কেইদিনমান আগতে যি এটা কাণ্ড হৈ গ'ল হায়দৰাবাদত এজনী মহিলাক ধৰ্ষণ কৰি পেলাই এনেকৈয়ে জ্বলাই দিয়া হ'ল। এনেকুৱা ঘটনা হ'বলৈ কিয় পাই আছে? কাৰণ মানুহৰ মনত ভয় নোহোৱা হৈ গৈছে। নিৰ্ভয়া কাণ্ডত যি কি নহওক, নিৰ্ভয়া কাণ্ডত আপোনাৰ 4 অভিযুক্তই শাস্তি পালে, ফাঁচি দিলে, কিন্তু তথাপিও মানুহৰ মনত ভয় সোমোৱা নাই। কাৰণ কিয়? মোৰ টকা আছে, মই এনেকৈ সাৰি যাব পাৰিম। তাৰ কাৰণে সিহঁতৰ ভয় নোসোমায় আৰু সিহঁতৰ আইন কানুনৰ ওপৰত বিশ্বাস নোহোৱা হৈ গৈছে যে ভাৰতত কি কৰিব পাৰিব। তো আজি মই এইখিনিয়ে ক'লোঁ আপোনালোকে একদম সাহস হৈ থাকক। সকলোৱে জানো এনেকুৱা হ'ব লাগে ভাৰতবৰ্ষখন, জানো ল'ৰাক ভয় কৰি পেলাই আপুনি পিছুৱাই নহয়, যে ল'ৰা কেইজনমান খাৰা হৈ আছে আপুনি ভয় কৰি পেলাই পিছুৱাই আহিম, সেইটো নহয়। আপুনি সাহস হৈ যাব লাগিব। ল'ৰাৰ যে দাদাহঁত আছে মোৰ, সিহঁতে মোক বচাব, আপুনি ল'ৰা সাহস হ'ব লাগিব। ল'ৰাবোৰ সাহস হ'ব লাগিব, ভয় নহয়। এনেকুৱা হ'ব লাগিব জানো এইটো মোৰ ভণ্টি, এইক বচাব লাগিব। এনেকুৱা টাইপৰ কিছুমান থিংকিং লৈ পেলাই আপুনি আগবাঢ়ি যাব লাগিব, তেতিয়াহে আমাৰ ভাৰতবৰ্ষখন উন্নত হ'ব। গম পাইছে? তো আজি মই বেছি নকওঁ আৰু, এইখিনিয়ে ক'লোঁ। মোৰ অলপ খং উঠি আছিল, সেইকাৰণে আপোনালোকক মই ওপৰত ক'লোঁ। আপোনালোকে অলপ এইখিনি ভাবি চাব কি কৰে। আৰু যদি ভিডিঅ'টো বাৰু আপুনি ছাবস্ক্ৰাইব কৰিব নকৰে নাই, আপোনাৰ ভাল লাগিব নালাগে নাই, কিন্তু শ্বেয়াৰ কৰিব ভিডিঅ'টো, নিশ্চয় শ্বেয়াৰ কৰিব। কাৰণ আমাৰ ভণ্টি, মা, খুৰী এইবিলাক যোনে আছে চাই পেলাই জানো অলপ সাহস পায় আৰু সিহঁতে আগবাঢ়ি যাবলৈ সম্বল হয়। সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰক। তো আজিলৈ ধন্যবাদ।